হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু বতৰ ৰ'দ দিছে, সেয়েহে কাপোৰ কানি ধান ৰ'দত দিয়া আৰু আপোনালোকক যে কৈছিলোঁ হালধি বইল কৰিছিলোঁ বুলি, বতৰটো ডাৱৰীয়া হোৱা খাতিকে অকণমান ভেকুৰি যোৱাৰ নিচিনাই হৈছে। তথাপিতো আজি ৰ'দত দি দিছোঁ, চব বস্তুৱে ৰ'দত দিয়া হৈছে, এভৰিথিং। বাচনখিনি ধুই ল'লোঁ, বাচন ধুই পেলাই পানী ফিল্টাৰটো দি থৈছোঁ। আপোনালোকে চাগে নিশ্চয় মাতটো শুনিবলৈ পাইছে। পানী ফিল্টাৰ ইয়াত পানীখিনি বহুতেই বেয়া, কৈছোঁ নহয় ইমান বেয়া। গাৰ পৰা ধুই মেলি ৰেডি হৈ ল'লোঁ। এতিয়া ৰেডি হোৱাৰ পাছত এয়া আজি ভাত একেবাৰে নিৰামিষ, দালি আলু এনেকৈ আৰু মূলা চোলা দি গৰম গৰম ভাতৰ লগত আৰু এনেকৈ। তাৰপিছতে আলু পিঁয়াজ ধনিয়া পিটিকাৰ লগত এনেকৈ খাব লাগিব। এতিয়া এনেকৈ থ'লোঁ আৰু এতিয়া সাজটো। তাৰপাছত ভাত পানী খাই হোৱাৰ পাছত ভাবিছোঁ অকণমান পঢ়ি লওঁ, যিহেতু ADRE 2.0 আহি আছে অসম চৰকাৰৰ দ্বাৰা। জুন জুলাইত অনুষ্ঠিত হ'ব বুলি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। সেইটো কাৰণে তাৰো অকণমান প্ৰস্তুতি চলাই আছোঁ। চব কৰিলেও ঘৰৰ কাম বন কৰাৰ মাজতো অকণমান পঢ়িবলৈ সদায় চেষ্টা কৰোঁ। হাজবেণ্ডে আনিছে মাংস লৈ আহিছে সন্ধিয়া, সেইটো কাৰণে ভাবিছোঁ জুইশালিতে বহি দুয়োজনে পূৰা বনাই লৈ ভাতটো খাওঁ। বনাই আছোঁ, এতিয়া বনাম আৰু